নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি খুব ধুনীয়া এটা ঠাণ্ডা পৰিৱেশ আৰু এইকেইদিন সদায় বৰষুণ দিয়ে আছে বাৰু। সেইকাৰণে ভাবিছোঁ ভিডিঅ' এটা আৰম্ভ কৰোঁ আৰু আপোনালোকক দেখাওঁ। মানে ভালো নালাগে এনেকৈ বৰষুণ দি থাকিলে, সেইকাৰণে চাওক, এয়া চাওক, কাপোৰ মেলি দিয়া তাঁৰতো একদম পানী টোপটোপাই আছে। আৰু এবাৰ দেখাই দিছোঁ গোটেইখিনি। এবাৰ এয়া এফালে ফুলৰ টাব চাববিলাকক পানী হৈ আছে পূৰা বৰষুণতে। মই খুব চুটি ভিডিঅ' বনাওঁ আৰু দীঘল ভিডিঅ' চাই থাকিব কাৰো সময়ো নাথাকে, সেইকাৰণে খুব চুটিকৈ ভিডিঅ' বনাওঁ। ভিডিঅ'বোৰত লাইক কমেণ্ট কৰিব। আৰু এই চাওক, কুকুৰটো পূৰা শুই আছে ঠাণ্ডাতে, আৰু তাক এটা টান লাৰু খাব দিছোঁ, চাওকচোন চোবাই আছে পূৰা। এটা গুড়াৰ লাৰু দিছিলোঁ খাব, টান, চোবাব পৰা নাই। এইফালে ঠাণ্ডা বতৰ বুলি ঘুগুনিৰ পূৰা ৰেডি হৈ আছে। ঘুগুনি বনাব, এয়া বুটৰ হয়, কাবুলী বুটৰ ঘুগুনি। এইফালে পূৰা বনাই আছে। এবাৰ দেখাই দিছোঁ ঘুগুনি বনাই থকাখিনিও। আৰু যিহেতু ঘৰতে আৰু বৰষুণ বতৰ ক'তো ওলাবও নোৱাৰি, সেইকাৰণে আমি ভাবিলোঁ কেৰাম খেলোঁ। এইফালে বৌ আছে, পেহীও আছে আৰু দাদাও আছে এইফালে। আমি পূৰা এতিয়া কেৰামত বহি গ'লোঁ ধুনীয়াকৈ। ঠাণ্ডা বতৰ কি কৰিম আৰু, সেইকাৰণে ঘৰতে পূৰা কেৰাম খেলি আছোঁ আৰু। বৰষুণৰ বতৰত আপোনালোকে কি কৰে কমেণ্টত জনাব। আৰু আমি বৰষুণ দি আছে যিহেতু ক'তো যাব নোৱাৰোঁ, সেইকাৰণে কেৰামে খেলিছোঁ, আপোনালোকক তাকো দেখালোঁ। কেৰাম খেলি হোৱাৰ পিছত আমি ৰুচি বনোৱা হৈ গ'ল। এতিয়া ৰুচি খোৱাহে কথা। ৰুচি খাই উঠিলোঁ, আৰু লগতে আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট কৰিব। ধন্যবাদ।